আপোনালোকে বাৰু জানেনে তুৰ্কমেনিস্তানত এনেকুৱা এটা ডাঙৰ গাঁত আছে যাক নাকি নৰকৰ দুৱাৰ বুলি কোৱা যায়। কাৰণ সেই গাঁতটোত 50 বছৰৰ পৰা ধৰি একেৰাহে আজিলৈকে জুই জ্বলি আছে। সেইবাবে সেই গাঁতটোক নৰকৰ দুৱাৰ বুলি কোৱা হয়। আৰু আপোনালোকে জানেনে এই গাঁতটোত জুই কেনেকৈ লাগিল? যদি আপোনালোকে নাজানে তেনেহ'লে মোৰ এই ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। আচলতে 1971 চনত চাইণ্টিষ্টবোৰে নেচাৰেল গেছ ওলোৱাৰ সন্ধানত এই ঠাইডোখৰত এটা বম ব্লাষ্ট কৰিছিল আৰু ডাঙৰ গাঁত হৈ গ'ল। এই গাঁতটোৰ পৰা মিথেন গেছ উলিয়াব ধৰিলে আৰু চাইণ্টিষ্টে ভাবিলে যদি ইয়াত জুই লগাই দিয়া যায় আৰু গেছটো শেষ হ'লে সেই গেছখিনি নিজে নুমি যাব। কিন্তু সেই গাঁতটো 50 বছৰৰ পৰা ধৰি আজিলৈকে এনেকৈ জ্বলি থাকিল আৰু ভৱিষ্যতলৈ কিমান জ্বলি থাকিব আমি ক'ব নোৱাৰোঁ। আপুনি বাৰু এই ফেক্টটো আগতে গম পাইছিলে নেকি? কমেণ্ট বক্সত আহি নিশ্চয় জনাব। আৰু আপুনি বাৰু জানেনে পৃথিৱীৰ 90% খেলনা বস্তু চাইনাত বনোৱা যায় আৰু এই খেলনা বস্তুৰ সৰু ল'ৰা ছোৱালীৰ দ্বাৰা বনোৱা যায় যাৰ বয়স 13 পৰা 14 বছৰৰ ভিতৰত থাকে। চাইনাত না দেৱালী মনা যায় না খ্ৰীষ্টমাছ মনা যায়, হ'লেও 90% খ্ৰীষ্টমাছ ট্ৰী আৰু দেৱালীৰ লাইট চাইনাতে বনোৱা যায়। আৰু চাইনাত ডুপ্লিকেট বস্তু বনোৱাত ইমানে আগবাঢ়ি গৈছে যে তাহাঁতি প্লাষ্টিকৰ চাউলো বজাৰত বিক্ৰী কৰে। আপুনি বাৰু এই ফেক্টটো আগতে গম পাইছিলে নেকি? কমেণ্ট বক্সত আহি জনাব। যদি এই ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি নিশ্চয় থৈ দিব। তেনেহ'লে মই লগ পাম আপোনালোকক নেক্সট ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।